আজি আমাৰ বড়োলেণ্ডৰ কাৰণে অসমৰ কাৰণে ভাৰতৰ কাৰণে আৰু বিশ্বৰ কাৰণে এটা ভাল খবৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেৰ দিনা আমি বড়োলেণ্ডত এটা সময়ত হেৰাই যোৱা যিবিলাক নেশ্যনেল পাৰ্ক ওয়াইল্ড লাইফ সেঞ্চুৰী বিভিন্ন অঞ্চলবিলাকৰ এৰিয়াবিলাক কনজাৰভেশ্যন কৰা প্ৰটেকশ্যন কৰা কামবিলাক চলি আছে আৰু ইয়াৰ এটা ডাঙৰ পদক্ষেপ আমি আজি পুনৰ আমাৰ চিকনা জেহেলাও নেশ্যনেল পাৰ্ক এটা মুকলি কৰিবলৈ সক্ষম হৈছোঁ 316 স্কয়াৰ কিলোমিটাৰৰ বৰ্গ কিলোমিটাৰৰ এই চিকনা জেহেলাও নেশ্যনেল পাৰ্ক চিকনা জেহেলাও যেটো ফৰেষ্ট এটো সেক্ৰেট ফৰেষ্ট বুলিও কোৱা হয় এই অঞ্চলটো আজি প্ৰটেকশ্যন দিয়াৰ কাৰণে অনাগত দিনত ইয়াৰ যেটো হেৰিটেজ ইয়াৰ গছ-গছনি ইয়াৰ জীৱ-জন্তু এই সকলোকে প্ৰটেকশ্যন দিয়াৰ কাৰণে নেশ্যনেল পাৰ্ক হিচাপে এটো ৰেষ্টৰ কৰাৰ কাৰণে যোৱা বছৰৰ পৰা আৰম্ভ কৰি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট WTI আৰু বিভিন্ন NGO সকল একেলগে মিলি ইয়াৰ বিভিন্ন সমস্যাবিলাক ইয়াৰ বিভিন্ন চ্যালেঞ্জেছবিলাক ষ্টাডি কৰি ৰিচাৰ্চ কৰি আৰু এই 316 স্কয়াৰ কিলোমিটাৰ চিকনা জেহেলাও নেশ্যনেল পাৰ্কটো আমি অসম চৰকাৰৰে প্ৰপ'জেল দিছিলোঁ আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটো কেবিনেটত পাছ কৰি প্লাই পিছত হিটো বাজেটতো হিটো মেনশন কৰিছে আৰু সেই হিচাপে আজি এটো পূৰ্ণ এটা নেশ্যনেল পাৰ্ক হিচাপে এটা আজি আমি পুনৰ হিটো পাবলৈ সক্ষম হৈছোঁ মই আজি এই বিশেষ দিনত অসমৰ মুখ্যমন্ত্ৰী এজন ডাইনামিক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আৰু বড়োলেণ্ডবাসীয়ে আমাৰ চৰকাৰৰ দিনত 2020 চনৰ পিছত এক বছৰ আগত আমি ৰাইমানা নেশ্যনেল পাৰ্ক হিটো পুনৰ মুকলি কৰিলোঁ আৰু নেশ্যনেল পাৰ্ক হিচাপে এটো ঘোষণা কৰিলোঁ নটিফাই কৰিলোঁ আৰু আজি আমাৰ ৱৰ্ল্ড এনভাইৰনমেণ্ট ডেত আমি পুনৰ চিকনা জেহেলাও নেশ্যনেল পাৰ্ক আজি মুকলি কৰিলোঁ আৰু ইয়াতে আমি উল্টাপানী অঞ্চলত আমাৰ প্ৰায় 200 বাটাৰফ্লাই বিভিন্ন বাটাৰফ্লাই স্পেচিছ আছে ইয়াৰ ভিতৰত কিছুমান ইনডেঞ্জাৰ্ড স্পেচিছো আছে সেই সকলক এটা মিউজিয়াম আৰু ইয়াত ৰিচাৰ্চ চেণ্টাৰ এটা আজি মুকলি কৰা হ'ব যে ইয়াত প্ৰায় 200 বিভিন্ন স্পেচিছৰ বাটাৰফ্লাই ইয়াতে পোৱা যায় খুব মানে প্ৰেচিয়াছ আৰু খুব ইম্পৰ্টেণ্ট বাটাৰফ্লাই স্পেচিছ ইয়াত পোৱা যায় আৰু বড়োলেণ্ডত যেহেতু তেনেকুৱা এটা আমাৰ গড গিফটেড এটা সম্পদ আছে এটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আৰু ষ্টাডি ৰিচাৰ্চ কৰাৰ লগতে পৰ্যটকৰ কাৰণে এটো এটা এট্ৰাকশ্যন চেণ্টাৰ হ'বলৈ গৈ আছে এটো আমি আজি মুকলি কৰা যাব গতিকে আজিৰ সময়ত আগৰ বিভিন্ন কাৰণত আজিৰ পৰা 50 বছৰ 30 বছৰ 40 বছৰ আগত হেৰাই যোৱা আমাৰ বিভিন্ন ফৰেষ্ট অঞ্চল বিভিন্ন আমাৰ যেটো ওয়াইল্ড লাইফ সেঞ্চুৰী বা নেশ্যনেল পাৰ্ক এইবিলাক আমি লাহে লাহেকৈ পুনৰ জীৱিত কৰা আৰু এই ৰক্ষণাবেক্ষণ দিয়াত আমি যথেষ্ট সহায় পাইছোঁ মই বড়োলেণ্ড অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত আমাৰ ৰাইজে সচেতন হ'লে বাকিখিনিও আমি ৰেষ্টৰ কৰিব পাৰিম য'ত নেকি অলপমান এনক্ৰচমেণ্ট হৈছে যিবিলাক ডেমেজ কৰি দিয়া হৈছে এইখিনিও ৰেষ্টৰ কৰিব পাৰিম আৰু আজিৰ দিনত বিশেষকৈ আমাৰ বড়োলেণ্ড যেটো গ্ৰীণ মিছন ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মিয়াবাকি ফৰেষ্ট এটো এটা নতুন কনসেপ্ট কম মাটিতে কম এৰিয়াতে এটা ফৰেষ্ট নেচাৰেলি এটো কৰিব পৰা যায় আজি বড়োলেণ্ড সেক্ৰেটাৰিয়েটত এটা মিয়াবাকি ফৰেষ্টটো আজি মুকলি কৰা হৈছে আৰু যোৱা 2 বছৰত আমি প্ৰায় 14 লাখ অগৰু প্লেন্টেশন কৰিলোঁ আৰু বিভিন্ন প্লেন্টেশনৰ কাম আমাৰ চলি আছে তো সেই কাৰণে বড়োলেণ্ড অঞ্চলৰ ৰাইজক মই ধন্যবাদ জনাইছোঁ যি জলবায়ুৰ প্ৰতি যেটো সচেতনতা এনভাইৰনমেণ্টৰ প্ৰতি যি বায়োডাইভাৰ্চিটিৰ প্ৰতি যেটো সচেতনতা এটো যথেষ্ট বাঢ়িছে আৰু এনেকুৱা যদি আগবাঢ়ি যাবলৈ যাই থাকিব পাৰে অনাগত দিনত বড়োলেণ্ড অঞ্চলটো অকল গ্ৰীণ হোৱাই নহয় গ্ৰীণৰ লগতে ইয়াত আমি যেটো পলিউশ্যনৰ ফ্ৰী হ'ব পাৰিম আৰু আমাৰ বায়োডাইভাৰ্চিটিটো আমি এনি টাইম ৰিচ আৰু ইকোলজিটো আমি বেলেন্স কৰি ৰাখিব পাৰিম থ্যাংক ইউ